নমস্কাৰ। বহুত গৰম পৰিছে নহয়, সেইকাৰণে আজি মই বনালো কফিৰ আইচক্ৰীম। কফি ঘৰতে আছিলে আৰু ঘৰতে বনোৱা আইচক্ৰীমো আছিলে, তো মই ভাবিলোঁ কিবা বেলেগ অলপ বনাওঁ, তো সেইকাৰণে এইটো ট্ৰাই কৰিলোঁ। সঁচাকৈ কৈছোঁ, বহুত টেষ্টি হৈছে খাবলৈ আৰু বহুত কম সময়ৰ ভিতৰত হৈ যায়। কমচে কম 2 ঘণ্টাৰ ভিতৰতে এইটো ৰেডি হৈ যায়। তো আপোনালোকে ট্ৰাই কৰিব। দেখিছে নহয়, ধুনীয়া হৈছে আৰু খাবলৈ বহুত টেষ্টি হৈছে। তো এতিয়া আহক আমি বনাওঁ। তো তাৰ কাৰণে আমি 1 কাপ পানী, এইটো আমি সুগার সিরাপ, এইটো আমি কফি সিরাপ বনাম। তো পানী, আধা কাপ চেনি আৰু 1 চামুচ আমি কফি দিম। কফি দি এইটো অলপ সময় গৰম কৰি ঠাণ্ডা হ'বলৈ থৈ দিম। এইটো হৈছে, ইয়াত অফ কৰিলোঁ। এতিয়া ইয়াক ঠাণ্ডা হ'বলৈ দিম। এইটো হ'ল আধা কাপ চেনি, কফি, পানী, ধুনীয়াকৈ ক্ৰিমি কৰিম। হৈ গ'ল। এতিয়া এটা কাঁচৰ বাটিত তুলিলোঁ, তাৰ ওপৰত বৰফ দিলোঁ, দি এইখিনি চুগাৰ চিৰাপখিনি দি দিলোঁ, দি গাখীৰ দিলোঁ, তাত মই বনোৱা আইচক্ৰীম দিলোঁ। এইটো মিল্ক আইচক্ৰীম হয়, চ' বাদাম আৰু মিল্ক আছিল, তো সেইটো দিলোঁ। খাবলৈ বহুত টেষ্টি হয়। তাৰ ওপৰত আৰু বৰফ, তো এইটো বৰফ চৰফ দি অলপ ধুনীয়াকৈ বনাব লাগে দেই, যাতে ঠাণ্ডাৰ দিনত বেছি টেষ্টি হয়। আৰু ইয়াত মই চকলেট আইচক্ৰীমো দিম। আপোনালোকে যিকোনো আইচক্ৰীম দিব পাৰে, এইবিলাক মই ঘৰতে বনোৱা। এনেকৈ বনাই ইয়াক আমি ফ্ৰিজত 2 ঘণ্টামানৰ কাৰণে ৰাখি দিম। তাৰপিছত আৰু এটা গিলাচ ল'ম, লৈ ইয়াত চুগাৰ চিৰাপ, পানী, বৰফ এইখিনি দি তাৰ ওপৰত মই বনোৱা আৰু আইচক্ৰীমখিনি দি উঠি তাত আমি কফি ক্ৰীম মিক্সাৰখিনি দি দিম। দি পেলাই এইটো অলপ কফিৰ ফ্লেভাৰটো বেছি হয়, কাৰণ কফি চিৰাপ বেছিকৈ আছে ইয়াত, তো খাই বহুতেই ভাল লাগে। তো আপোনালোকে ট্ৰাই কৰিবচোন এনেকৈ খাই। বহুতে সঁচাকৈ বহুত টেষ্টি হয়। এইবোৰ মই প্ৰথমবাৰ ট্ৰাই কৰিছোঁ এইটো। তো ঘৰত বনোৱা বস্তুৰে আপোনালোকে আইচক্ৰীম ঘৰতে থাকিলে তেনেকৈ বনাব পাৰিব, একো কথা নাই। আৰু দিলে টেষ্ট হয় আইচক্ৰীম, আৰু নিদিলে অলপ কমকৈ হ'ব চাগে। দেখাটো ভাল দেখা হৈছে। তো আমি ইয়াক 2 ঘণ্টাৰ কাৰণে ফ্ৰিজত থ'ম আৰু 2 ঘণ্টাৰ পিছত ওলোৱা তো দেখুৱাম কেনেকুৱা হয়। তো আপোনালোকে এনেকৈ বনাব, বৰফ চৰফ অলপ বেছিকৈ দি বনাব, আইচক্ৰীম দি বনাব, তো খাই বহুত টেষ্টি পাব। আৰু প্লিজ মোৰ ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু কেনে পালে মোক জনাব সেইটো। আৰু কাৰণ এইটো মই ফাৰ্ষ্ট ট্ৰাই কৰিছোঁ। তো এইটো ৰেডি হ'ল 2 ঘণ্টাৰ পিছত। তো আপোনালোকে বনাব, এনেকৈ বনাই খাব আৰু মোক জনাব।